ব্ৰাদাৰ এণ্ড ছিষ্টাৰ দুইজন কি হৈছে একেলগে আহিছে এতিয়া একেলগে কিয় আহিছে চাইনাক টাৰ্গেট কৰিবৰ কাৰণে এতিয়া মই এই কথাষাৰ কিয় ক'লো গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰে আগতে মই মানস গাৰ্গে আপোনালোকক ৱেলকাম কৰিছোঁ অনলি কম্পিটিশ্যন APSC লৈ চ' ভাৰত জাপান একেলগে আহিছে আৰু PM মোদীৰ younger sister বুলি তেখেতে কৈছে ইটছ এ ভেৰি ডিফাইনিং মোমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড জাপান মই মোৰ আগতে যোনটো ভিডিঅ' বনাইছিলোঁ যে তেওঁ আহাৰ যোনদিনাখন তেওঁ আহিছিলে সেইদিনাখনে মই কৈছিলোঁ যে এই 3 দিনে ডিসাইড কৰিব নেক্সট 10 বছৰৰ কেনেকুৱা হ'ব ৰিলেশ্যনটো So PM Modi calls Japan PM his younger sister. She responds with a smile. So a summit centered on diplomacy and strategic cooperation, the most memorable moment came when PM Modi called his Japanese counterpart Sanae Takaichi his younger sister, and she responded by saying the two leaders would take India-Japan relationship forward with trust and warmth of brother and sister. So bhayek bhoniyekor বা ককায়েক ভনীয়েকৰ যোনটো ৰিলেশ্যন সেই তেনেকৈ ইণ্ডিয়া আৰু জাপানে মুভ কৰিব বুলি দুইজনে এগ্ৰি কৰিছে এতিয়া এইটো কিয় ক'লে অকল য়ংগাৰ ছিষ্টাৰ বুলি নকৈ পেলাই কিয় বেলেগো ক'ব পাৰিলে হয় অ'কে য়ংগাৰ ছিষ্টাৰ বুলি কোৱাৰো বহুত তাৰ মিনিং আছে ৰিজন আছে সেই ৰিজনটো হৈ গ'ল যোনজন জাপানৰ আগৰ প্ৰধানমন্ত্ৰী চিনজো আবে আপোনালোকে যোনে জিঅ' পলিটিক্স বহুত দিনৰ পৰা ফ'ল' কৰি আছে ডেফিনেটলি আপোনালোকে জানিব তো চিনজো আবে আৰু PM নৰেন্দ্ৰ মোদীৰ মাজত যোনটো ৰিলেশ্যন এইটো বহুত ষ্ট্ৰং আছিলে সেইটোৰ ওপৰত আমি যাম এজন আছিলে চিনজো আবে তেখেতক এছেচিনেট কৰি পেলালে ঢুকালে তো এইটো ৱাইনৰ ফালৰ পৰা বহুত ধুনীয়া আৰ্টিকেল হয় এইটোলৈ যাম বাৰু প্ৰথমতে যদি মই ভিডিঅ'টো পাৰোঁ এবাৰ যদি প্লে কৰিব পৰা যায় আপোনালোকৰ আগত চ' সেইটোৱে হয় ৱাই PM মোদী কল জাপান PM Sanae Takaichi younger sister The real reason was Shinzo Abe. So PM Modi's reference to Japanese PM Takaichi as a little sister stemmed from a private conversation about the late Shinzo Abe. So Japan's both visionary leader asile. Thake kisuman enokwa both visionary hoy. Teo Indo-Pacific junto ami terminology use koru etia. Indo-Pacific strategy, Indo-Pacific. এই যোনটো strategy এটো কৰ পৰা আহিছিলে এটো তেওঁৰ পৰাই আহিছিলে ওকে এটো তেওঁৰ পৰা আহিছিলে আৰু সানাই টাকেইচি যোনজনী বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ হয় তেওঁ নিজৰ পলিটিক্যাল মেন্টৰ বুলি ভাবে তেখেতক অলৰাইট তেখেতক কি বুলি ভাবে পলিটিক্যাল মেন্টৰ বুলি ভাবে সো জাস্ট ওয়েট মই যদি দেখাব পাৰো আপোনালোকক yes this one छोटी बहन प्रधानमंत्री ताकाइची जी I would like to extend my heartfelt gratitude to Prime Minister Modi and the people of India for your warm hospitality on the occasion of my visit to your country. You called me a beautiful younger sister, Prime Minister Modi. But at the small meeting before the big meeting, we confirmed that we are on the same page and developed this relationship as brother and sister. So beautiful younger sister. So our develop koribo etu framework ote next 10 years keneke agbaribo. Etia মই আপোনালোকক ক'লো যে এটো ক'ৰ পৰা আহিলে এটো মই আপোনালোকক দেখুৱাই দিও yes so এই যোনটো জাৰ্নি এটো ষ্টাৰ্ট হৈছিলে চিনজো আবেৰ পৰা ঠিক আছে ৰিয়েল ৰিজন তো চিনজো আবে তেখেত আছিলে জাপানৰ প্ৰধানমন্ত্ৰী আৰু তেখেতক এছেচিনেট কৰি দিয়া হ'ল 2022ত আৰু এই এছেচিনেশনৰ যোনটো মোমেন্ট এটো PM মোদীৰ কাৰণেও এটা বহুত স্যাড মোমেন্ট আছিলে আৰু তাৰ পিছতে ইভেন তেখেতক আমাৰ ফালৰ পৰা পদ্ম বিভূষণো দিয়া হৈছে ঠিক আছে এটো কোৱেশ্চন আহিব পাৰে ইন এক্সামিনেশন পদ্ম বিভূষণ যোনটো এৱাৰ্ড হয় হেতুও তেখেতক চিনজো আবে লেট চিনজো আবে তেখেতকো দিয়া হৈছিল 2021ত ওকে 2022ত তাইও ঢুকাইছে 2021ত হেতু বস্তু তেখেতক দিয়া হৈছিল অলৰাইট দেন ইভেন প্ৰাইম মিনিষ্টাৰ মোদীও টকিঅ গৈছিল যেতিয়া তেখেত ঢুকালে ঢুকুৱাৰ পিছত তেখেতৰ যোনটো ফিউনাৰেল এই ফিউনাৰেলটো এটেন্ড কৰিবৰ কাৰণে ইভেন PM মোদীও তালে গৈছিল সো এটা পাৰ্সোনালি এটা বহুত ক্লোজ আছিল আৰু PM মোদীয়ে কৈছিল তেতিয়া ইমোশনাল ব্লগ এটা যে তেওঁ মোৰ বেষ্ট ফ্ৰেন্ড আছিল আৰু সেই টাকেইচি যোন বৰ্তমান প্ৰধানমন্ত্ৰী তেওঁ কি কয় যে তেওঁ younger sister হয় তেওঁৰ ওকে
তো younger sister নিচিনা আছিলে প্লাস পলিটিক্যাল মেন্টৰো আছিলে আৰু সেই ৰিলেশনটো যদি চাবলৈ যায় তেতিয়াহলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো কি হয় younger sister হল ফাইন সো এই গুটে বস্তুটো আপোনালোকক কলো সো ইটস এ ভেৰি বিউটিফুল এণ্ড ইমোশনাল মোমেন্ট নাও এই যোনটো ৰিলেশন এটো এনেকুৱা কি হৈছে বৰ্তমান যে ইমান এটা ক্লোজ হলে গুছি গৈছে ইয়াৰ আৰত বহুত এটা কাৰণ আছে প্ৰথম কথা কমন এনিমি কোন হয় চাইনা ওকে পিপলস ৰিপাব্লিক অফ চাইনা হৈ গ'ল এটা কমন এনিমি যাৰ কাৰণে দুইখন দেশে নট অনলি ইণ্ডিয়া এণ্ড জাপান চাইনাৰ ওচৰে পাজৰে যিমান কাণ্ট্ৰি আছে ফিলিপাইনছ কোৱা ইণ্ডোনেছিয়া যিমান দেশ আছে সবৰে কি হয় প্ৰব্লেম আছে চাইনাক লৈ পেলাই বিকজ অফ হোৱাট বিকজ অফ চাইনাছ এক্সপানশ্যনিষ্ট পলিচি isn't it তো চাইনাৰ যোনটো এক্সপানশ্যনিষ্ট পলিচি সেই পলিচিটো লৈ পেলাই ইভেন ইণ্ডিয়াৰ লগতো মাজে মাজে আমি শুনি থাকোঁ অৰুণাচলত এটা হেৰি কি কয় চাইনাই লেণ্ড গ্ৰেব কৰি আছে এফালে শুনি যে গালৱানৰ লেণ্ড গ্ৰেব কৰি আছে সো আমাৰ কাৰণে এটা বহুত ইৰিটেটিং মোমেন্ট হয় ওকে এণ্ড দিছ ইজ নন এ সালামি স্লাইচিং যদি লাগে আপোনালোকক ক'ব মই এইটোৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' লৈ আহিম মোক কমেণ্ট ছেকশ্যনত জনালেই হ'ল বাট নাও কামিং টু দ্য জাপান তো জাপানে কি কৰিছে নিজৰ ৰেম্পিং আপ কৰিছে ডিফেন্স যোনটো তেওঁলোকৰ বাজেট সেইটো বহুত বেছি বঢ়াই দিছে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁলোকৰ ইণ্ডিয়া নিচিনা সেলফ মানে ইণ্ডিপেণ্ডেন্ট হ'বৰ কাৰণে বিচাৰিছে বিকজ যেতিয়া একচুৱেল ৱাৰ হ'ব তেতিয়া কোনো বচাবলৈ নাহে তেতিয়া আমি নিজে ফাইট কৰিব লাগিব যেনেকৈ আমাৰ যেতিয়া গালৱানত এটেক কৰিছিল আমিতো নিজে আহিছিলোঁ নে আমাক কোনোবা কোৱাড কাণ্ট্ৰিজে আহি গৈছিলে জাপান আহিছিল নেকি নাই অষ্ট্ৰেলিয়া আহিছে নেকি নে ইউএছ আহিছিল আমি নিজে ফাইট কৰিছোঁ পাকিস্তানৰ লগত অপাৰেশ্যন সিন্ধুৰ হৈছে তেতিয়া আমি নিজে ফাইট কৰিছোঁ isn't it গতিকে এই বস্তুটো আল্টিমেটলি কি হ'ব নিজে ফাইট কৰিব লাগিব আৰু জাপানৰ এটা লং টাৰ্ম পলিচি আছিলে সিন্স ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড বিকজ জাপানত নিউক্লিয়াৰ বম্ব তাত পেলাই দিয়া হৈছিলে আৰু তাৰ পিছতে জাপান বহুত পিসফুল কাণ্ট্ৰি হিচাপে লাষ্ট যদি মই 70-80 ইয়াৰ্ছ চাওঁ 1945 পৰা তেতিয়া হলে আমি এটো বস্তু শুনা নাই যে জাপান বহুত এগ্ৰেছিভলি ডিল কৰি আছে কাৰোবাক ৰাইট গতিকে জাপান বহুত পিসফুল কাণ্ট্ৰি এই পিসফুল কাণ্ট্ৰিখনক এতিয়া কি কৰিছে চাইনিজ এগ্ৰেছনে জগাই দিছে অলৰাইট আৰু এই চাইনিজ এগ্ৰেছনটো আমাৰ আৰু পাকিস্তানৰ মাজত যেনেকুৱা ৰিলেশ্যন এটো তাতকে বেয়া ৰিলেশ্যন বুলি মই ক'ম আমি আৰু আমাৰ আৰু পাকিস্তানৰ মাজত যোনটো ৰিলেশ্যন হয় সেইটো আমি সকলোৱে জানো আমাতকেও বেয়া ৰিলেশ্যন যদি আছে সেইটো চাইনা আৰু জাপানৰ মাজত মই আপোনালোকক এটা ডেটা শ্বেয়াৰ কৰিব বিচাৰো তো চাইনা has accused Japan of reckless militarism what's behind the latest tension তো চাইনা বাৰে accuse কৰি আছে কিয় because Japanese cabinet approve কৰিছে record defense budget of exceeding $58 billion for coming year so $58 billion যোনখন এখন পিসফুল কাণ্ট্ৰি আছিলে সেইখনে এটা $58 billion তেওঁলোকে ডিফেন্স বাজেট আনিবলে বাধ্য হৈ গৈছে and this is around 2% of their GDP জাপানৰ 2% GDP ৰ এটো এমাউন্ট হয় আৰু লাহে এটো যদি আমি চাব যাওঁ within 4-5 years এটো almost $80-90 billion লৈকে গুছি যায় or probably $100 billion গুছি যাব পাৰে আৰু জাপানৰ কাৰণে it is not a big deal because জাপানৰ already এটা ইন্ডাষ্ট্ৰিয়েল বেস আছে বহুত ডাঙৰ MNCs বিলাক জাপানিজ হয় সুজুকিৰ পৰা স্যামসাঙৰ পৰা তেনেকুৱা বহুত ডাঙৰ কোম্পানিজ আছে গতিকে জাপান এখন ইন্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰি হয় ইন্ডাষ্ট্ৰি বেস অলৰেডি আছে পইচা অলৰেডি আছে জাপানৰ এটাই ডাঙৰ সমস্যা তেওঁলোকৰ কি হৈছে পপুলেশন ইজ শ্ৰিংকিং ৰাইট তাত বাহিৰেতো বেলেগ সমস্যা নাই গতিকে এই বাজেটটো ধৰিবলৈ বাধ্য হৈছে কিয় বিকজ জাপানিজ ডিফেন্স মিনিষ্টাৰে এই কথাটো কৈছে যে যদি আমি পিসফুলি থাকিব লাগে তেতিয়া হলে ডিফেন্সৰ ওপৰত কাম কৰাটো বহুত দৰকাৰ আৰু ৰিসেন্টলি কেটামান ইনসিডেন্ট এনেকুৱা হৈ গল যত আৰু বেছি বাধ্য কৰাই দিলে যে এটো ম্যান্ডেটৰি হয় এটো करना है নাম্বাৰ 1 US actions in Iran ওকে ইউএছৰ যেটো অ্যাকশন ইৰানক লৈ পেলাই হেতু ইউএসএ ইৰানক কি কৰিলে একো নাই জিৰো যোনখিনি অবজেক্টিভ আছিল এখিনি অ্যাচিভ কৰিব নোৱাৰিলে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ গুডে মিডল ইষ্টত মিলিটাৰী বেস আছিল কাটাৰত আছিল ইউএইত আছে সাউদিত আছে কিন্তু সেই বেস বিলাকৰ কি লাভ হল একো লাভ নাই জিৰো ৰাইট ইৰানে একফালৰ পৰা বম্বিং কৰি দিছে আৰু ইৰান ইউএছৰ মিলিটাৰী বেস বিলাকৰ পৰা ইউএছ মিলিটাৰী উলাই পেলাই কোড গৈছে 5 ষ্টাৰ হোটেলত গৈ পেলাই থাকি আছে সো দিস ইজ দ্য কন্ডিশন এটা জাপানতো কি আছে ইউএছ মিলিটাৰী বেসেস বহুত আছে কিন্তু একচুয়াল যেতিয়া ওয়াৰ হ'ব চাইনাই যেতিয়া বম্বিং কৰি দিব তেতিয়া ইউএছ মিলিটাৰী হেল্প কৰিব জানো ইটস এ বিগ কোৱেশ্চন
যোনটো গোটেই ৱৰ্ল্ডে চাই আছে যোনটো নেটৰ প্ৰব্লেম হৈছে নেটো কাণ্ট্ৰিজখিনিও একেটা বস্তুৱে অবজাৰ্ভ কৰিছে যে যদি ইয়াতে হেল্প কৰা নাই তে আমাক কি বচাব isn't it তো হেতু কাৰণে সেলফ সাফিশিয়েন্ট হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু চাইনা আৰু জাপানৰ মাজত যোনটো ৰিলেশ্যন এটো বহুতেই বেয়া আৰু এটো মই কোৱা নাই যোনটো মই অলপ আগতে ক'লো যে নিও মিলিটাৰিলিজম কি হয় চাইনিজ গ্ৰোইং assertiveness and concern about whether Japan can rely on US জাপানে US ৰ ওপৰত ৰিলাই কৰিব পাৰিব জানো স্পেশালি ডোনাল্ড ট্ৰাম্পৰ নিচিনা প্ৰেসিডেন্ট থকা অৱস্থাত আৰু হেতু কাৰণে is pushed to boost its defense capability. Japan has increased its defense budget by 9.4% to around $58 billion this year as it moves forward a target of spending 2% of GDP. All right, so trust deficit karone ase. Secondly, China aru junto Japaner major relation to mo already kolu je eto amatkeo beya obostha. So Chinese eto eta diplomator dhunia article hoy the deepening deterioration of public sentiment between Japan and China. তো জাপানিজ মানুহ খুদা হল যে আপোনালোকে ককচোন আপোনালোকৰ চাইনাৰ প্ৰতি ভিউজ কেনেকুৱা আছে ৰাইট আমাক যদি খুদে পাকিস্তানৰ প্ৰতি ভিউজ কেনেকুৱা তেনেকে জাপানিজ মানুহ খুদিলে যে আপোনালোকে ককচোন চাইনাৰ প্ৰতি আপোনালোকৰ ভিউজ কেনেকুৱা আপোনালোকে চাইনা এজ এ কান্ট্ৰিখন কেনেকৈ চাই সো 89% কৈছে কি ভেৰি বেড 89% 2024 ডেটা হয় এটো মাজতে 93 লৈ গৈছিলে 2024 এটো 89% মানে মেজৰিটি মানে কি absolute majority of people কৈছে কি বহুত বেয়া ওকে ঠিক একেদৰে চাইনিজ পপুলেশনৰ খুদা হল যে আপোনালোকৰ জাপানিজ ভিউ কেনেকুৱা জাপান এজ এ কান্ট্ৰি আপোনালোকে কেনেকুৱা পায় তো চাইনাত দেখা পোৱা গৈছে 87.7% মোটামুটি 88% of the people চাইনাক নেগেটিভলি চাই ওকে ওকে চাইনিজ খিনিয়ে জাপানিজ খিনিক নেগেটিভলি চাই মোটামুটি 88% এটা এই বস্তুবিলাক কিয় হৈ আছে কিয় হোৱা মানে তেওঁলোকৰ চাইনিজ খিনি মনত এটা এনেকুৱা এটা বস্তু আছে যে আমাক জাপান এজ এ কান্ট্ৰি বিফৰ ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড ইমানেই বেছি চাইনাৰ ওপৰত অত্যাচাৰ কৰিছিলে আৰু হেতুৰ কাৰণে আমাক এতিয়ালৈকে কোনো এপলজি বিচাৰা নাই অলৰাইট বিফৰ ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড যোনটো জাপানিজ এম্পায়াৰ আছিলে চাইনাৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিলে এটা চাইনা বা ইণ্ডিয়া বা এইবিলাক থাৰ্ড ওয়াৰ্ল্ড কান্ট্ৰিজ বিলাকৰ ওপৰত বহুতে ৰুল কৰিছে কিন্তু এমং আদাৰ কান্ট্ৰি চাইনিজ খিনিয়ে বিলিভ কৰে যে জাপানিজ পিপলে বহুত বেছি অপ্ৰেছ কৰিলে আৰু হেতু এতিয়ালৈকে আমাক কোনো ক্ষমাও বিচাৰা নাই আৰু সেই বস্তুটো লৈ পেলাই লাহে লাহে ওভাৰ এ পিৰিয়ড অফ টাইম এনেকুৱা এটা ডিটোৰিয়েশ্যন লেভেললৈকে গুচি আহিলে আৰু মই কিয় ক'লো যে এইটো আমাতকেও ডেঞ্জাৰাছ হয় বিটুইন ইণ্ডিয়া পাকিস্তানত কিয় এইটো বেছি ডেঞ্জাৰাছ বিকজ চাইনাই কি কৰিলে বেজিং suspended seafood import food importও বাদ দিলে seafood imports from Japan advise its citizen against travelingত যাব মানা কৰিছে জাপানত suspended Japanese film release আমাৰ ইণ্ডিয়ান মুভিজটো পাকিস্তানত চাই থাকে বাট তাতে জাপানিজ মুভিজ ইয়াত নচলে এনিমি বা এইবিলাক বস্তু তাত কমপ্লিটলি বেন cancelled performance by Japanese artisteও তাত পাৰফৰ্ম কৰিব নোৱাৰিব সো এনেকুৱা এটা ৰিলেশ্যন হয় okay between China and Japan আৰু Japanese prime minister কি বুলি ক'লে যে 2025 the Chinese attack on Taiwan would constitute a survival threatening situation for Japan China responded with full theater of what analysts call wolf warrior diplomacy তো Sanae Takaichi তেখেতে অলৰেডি কৈছে যে যদি টাইৱানত কিবা কাৰণত চাইনা এটেক কৰি দিয়ে তেতিয়া হলে বাই ডিফল্ট আমি কি কৰিব লাগিব আমাৰ কাৰণে এটা সেলফ থ্ৰেটনিং সিচুৱেচন আহি যাব যোনটো আমি হ্যান্ডেল কৰিব কাৰণে আমাৰ দিগদাৰ হৈ যাব গতিকে আমি এটুক লৈ পেলাই এডভান্স কৰিব লাগিব ৰাইট এইখিনি মই অলৰেডি ক'লো যে ইউএছ ৰাছিয়া জাৰ্মানী চাইনা সবে ঠিকে আছিল কিন্তু বেজিং বিলিভ টোকিও হেজ নেভাৰ সাফিচিয়েন্টলি অ্যাপোলোজাইজ ফৰ জাপানিজ ব্ৰুটেল সেকেন্ড ওয়াৰ অকুপেশন অফ চাইনা ইট ইজ দিস উন্ড এই যোনটো ঘাও that China evoked when it accused Japan of remilitarizing and threatening regional peace. Or apart from all this, Japan aru China মাজত যদি আমি চাও তেতিয়া হলে তাত এটা আইল্যান্ড লৈ পেলাই ডিসপিউটো আছে যোনটো কোৱা হয় সেনকাকু আইল্যান্ড মই হেতু আপোনালোকক দেখুৱাই আছো সেনকাকু আইল্যান্ড ওকে জাপানিজ খিনিয়ে কয় সেনকাকু দেন চাইনিজ খিনিয়ে কয় তেওঁলোকৰ বেলেগ নাম ঠিক আছে সো দিস ইজ দ্য আইল্যান্ড মই মাৰ্ক কৰি থোৱাটো সো এখন জাপান হৈ গল ৰাইট এখন চাইনা হৈ গল এখন টাইৱান হৈ গল এইখিনতে আছে আইল্যান্ডটো দিস ইজ দ্য আইল্যান্ড দিস ইজ সেনকাকু আইল্যান্ড এটো সেনকাকু আইল্যান্ড ইট ইজ আ জাপানিজ আইল্যান্ড ঠিক আছে কিন্তু
চাইনাই কয় যে এইটো জাপানৰ কেতিয়াৰ পৰা হ'ল এইটোতো আমাৰ হ'ল আৰু চাইনাৰ নামত এইটো ডিয়াগো ওকে সো দুইটাৰ বেলেগ বেলেগ নাম দি পেলাই এইটো ডিসপিউট এটা চলি আছে বিটুইন দিস আইল্যান্ড কোনে কি ক্যাপচাৰ কৰে আৰু এইটো টাইৱানৰ জাস্ট ওপৰতে আছে অলপ ওপৰতে আছে আৰু সেইকাৰণে জাপানে টাইৱানক লৈ পেলাই বহুত বেছি কনসাৰ্ন হয় অলৰাইট সো দিস ইজ দা থিং এপাৰ্ট ফ্ৰম দিস ইণ্ডিয়া আৰু জাপানৰ যদি আমি আৰু এটা চাওঁ এই গোটেই এডভান্সিং যোনটো চলি আছে জাপানে কি মানে এতিয়া ইণ্ডিয়াক কি কয় অফাৰ কৰিছে প্ৰথমটো মোগামি ক্লাছ সাবমেৰিন এটোৰ ওপৰত মোৰ এটা ডেডিকেটেড ভিডিও আছে আপোনালোকে যদি চাব পাৰে ইন দিস চেনেল তো জাপানিজ পিএমএ এতিয়া কি কৰিলে জাপান নিনজা টেকনলজি টু গিভ ইণ্ডিয়াজ ৱাৰশ্বিপ গ্ৰেটাৰ ষ্টিলথ all about the unicorn mast. So what is this unicorn mast? Unicorn mast এটা এন্টেনা হয় সিঙ্গল এন্টেনা হয় য'ত মাল্টিপল এন্টেনাস নালাগে বৰ্তমান ৱাৰশ্বিপ বিলাকত কি থাকে মাল্টিপল এন্টেনাস থাকে ইয়াত মাল্টিপল এন্টেনাস নাই এডাল এটা সিঙ্গল এন্টেনা ষ্টেলথ হয় বেলেগৰ ৰেডাৰত ডিটেক্ট নহ'ব আৰু জাপান আৰু ইণ্ডিয়াই কৈছে এইটো আমি কো ডেভেলপ কৰিম আৰু এইটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আমাৰ ৰেডি আছো আৰু এই বস্তুটো যদি সাকসেসফুল হয় তেতিয়া হলে কি হ'ব ইণ্ডিয়ান নেভিৰ ওচৰত এটা বহুত ডাঙৰ এডভান্টেজ আহি যাব আমাৰ ইণ্ডিয়ান ওশেনখনৰ ওপৰত যোনটো আমি নেট সিকিউৰিটি প্ৰভাইডাৰৰ যোনটো আমি কাম ৰোল প্লে কৰি আছো এটুক আমাৰ কি কৰিব আমাৰ এটু বুষ্ট হ'ব আমাক বহুতখিনি এডভান্টেজ দিব সো দিস ইজ দা এন্টেনা তো এটা বেসিক্যালি সিঙ্গল এন্টেনাতে গুটেখিনি থাকিব ওকে এডাল বস্তু আদারওয়াইজ কি হয় মাল্টিপল থাকে ওকে এটোৰ মাল্টিপল নহয় পেলাই ইউনিকৰ্ন মানে ইউনিফাইড কমপ্লেক্স ৰেডিও এন্টেনা বা নোৰা 50 ইন্টিগ্ৰেশন মেষ্ট যোনটো প্ৰাইম মিনিষ্টাৰে কৈছে যে ইট ইজ এ নিউ চ্যাপ্টাৰ ইন ডিফেন্স টেকনলজি পাৰ্টনাৰশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড জাপান সো এইটো বস্তু ইণ্ডিয়াক অফাৰ কৰিছে এপাৰ্ট ফ্ৰম দিস মোগামি ক্লাছ যোনখন এখন আছে মোগামি ক্লাছ ৱাৰশ্বিপ এখনটো অলৰেডি আমাৰ তাতে আছে তো জাপানিজ শেয়াৰিং ইজ গাইডেড মোগামি ৱাৰশ্বিপ ডিজাইন উইথ ইণ্ডিয়া এখন কৈছে যে আপোনালোকে ডিজাইন লৈ লওক আপোনালোকে টেকনলজি লৈ লওক আপোনালোকক আমি সফটওয়্যাৰ লাগে সফটওয়্যাৰ দিম হাৰ্ডওয়্যাৰ লাগে হাৰ্ডওয়্যাৰ দিম আপোনালোকৰ ইণ্ডিয়াত এখন বনাওক আৰু আপোনালোকে ইউজ কৰক আমিও ইউজ কৰো এনেকে আমি চলো ৰাইট সো এপাৰ্ট ফ্ৰম দ্যাট আমাৰ জাপানৰ লগত আমাৰ যোনটো পাৰ্টনাৰশ্বিপ হেতু আমাৰ স্পেস লেভেলতো আছে ৰাইট তো চন্দ্ৰয়ান যোনটো 5 হেতু জাপানৰ লগত আমি পাৰ্টনাৰ কৰিছো এটো 2028 লৈকে চন্দ্ৰয়ান 5 যাব বুলি কৈছিলে লাষ্ট ইয়াৰ বাট এতিয়া নাজানো যদি আকৌ চেঞ্জ কৰে but this is again the partnership so আমাৰ multinational multi dimensional partnership হয় গোটে বস্তুটো গটিকে this is the entire thing so এই বস্তুটো মনত ৰাখিব from defense point of view unicorn mast বা unicorn antenna এটো ইম্পৰ্টেন্ট হয় মোগামি ক্লাছ ইম্পৰ্টেন্ট হয় আৰু apart from that কিহৰ কাৰণে এই ক্লোজনেছটো বাঢ়িছে হেতু মই গোটে বস্তুটোত আপোনালোকক ভিডিওটোত আপোনালোকক ক'লো গটিকে আশা কৰিছো গোটেখিনি বুজি পাইছে থ্যাংক ইউ সো মাচ